আজি ৰেচন কাৰ্ডখন হল আমি হস্পিটালত গলো 5 লাখ টকালৈকে বিনামূলীয়া সাহায্য আৰু ৰেচন কাৰ্ডত বিনামূলীয়া চাউল কিন্তু মই তাতে সন্তুষ্ট নহয় এতিয়া আপোনালোকৰ কাৰণে আমি কি সিদ্ধান্ত লৈছো যে যাৰ ৰেচন কাৰ্ড আছে তাক আমি ৰেচনৰ দোকানত বজাৰতকৈ 25 টকা কম দামত আমি আপোনালোকক 1 কেজিকৈ দালি দিয়া আৰম্ভ কৰিম বজাৰত যদি 90 টকা দাম আপোনালোকে 65 টকাত 1 কেজি দালি ৰেচনৰ দোকানৰ পৰা কিনিব পাৰিব তাৰ লগে লগে আমি আৰু সিদ্ধান্ত লৈছো বজাৰত যদি চেনিৰ দাম 70 টকা আপোনালোকে ৰেচনৰ দোকানত 25 টকা কমত 45 টকাত আপোনালোকে 1 কেজি চেনি কিনিব পাব আজি নিমখ